साला की জালাত পড়লো এই ও কি হল ইসলাম ভাই? আরে ভাই পঙ্কজ তো করবে এই মই মন্দিৰত গৈছো। মানে কি হ'ব এই ইফতাৰৰ টাইম হৈ আছে এটা বাইকখানা দেখোন ষ্টাৰ্ট নহ'ল হঠাৎ বন্ধ কি হৈ হল গ'ল তেল শেষ হ'ল নেকি? ক'বই পৰা নাই কি মাৰিলোঁ আৰু ইফালে চকাটোও পামচাৰ হৈছে এই চেচন পাম নাই আচ্ছা দে যি হল হ'ল মোৰ লগত তোমাৰ লগত মোৰ লগতে হা ঠিক আছে বাইকখন থাকগে ইয়াতে বাইক থাক ইফালে ইফতাৰৰ টাইম হৈ আছে বল আলি ভাই পঙ্কজ তুমিও মছজিদ পালাগৈ যোৱা ইফতাৰ কৰাগৈ। ইমান ধুনীয়া টাইমত তুমি আনি দিছা 2 মিনিটমান এতিয়াও আছে মই বৰ শান্তিত ইফতাৰ কৰিব পাৰিম এই পঙ্কজ ঠিক আছে যোৱা। যোৱা ইফতাৰ কৰাগৈ হা সন্ধিয়া লগ পাম ঠিক আছে নিশ্চয় তুমি মন্দিৰত যাবা না এতিয়া মন্দিৰত যাম ঠিক